হেল্ল' এভৰিৱান, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কিছুমান অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰা হৈছে, যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায়। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়? অপশ্যন 1 4 জুলাই, অপশ্যন 2 3 জানুৱাৰী, অপশ্যন 3 22 ডিচেম্বৰ, অপশ্যন 4 21 মাৰ্চ। কারেক্ট আনসার অপশন 1 4 জুলাই। কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়? অপশ্যন 1 4 জুলাই, অপশ্যন 2 3 জানুৱাৰী, অপশ্যন 3 22 ডিচেম্বৰ, অপশ্যন 4 21 মাৰ্চ। কারেক্ট আনসার অপশ্যন 2 3 জানুৱাৰী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অপশ্যন 1 সৰোজিনী নাইডু, অপশ্যন 2 ইন্দিৰা গান্ধী, অপশ্যন 3 প্ৰতিভা পাটিল, অপশ্যন 4 ৰাজকুমাৰী অমৃত কৌৰ। কারেক্ট আনসার অপশ্যন 1 সৰোজিনী নাইডু। ভোপাল গেছ ট্ৰেজেডিৰ সময়ত কোনটো গেছ নিৰ্গত হৈছিল? অপশ্যন 1 মিথেন, অপশ্যন 2 মিথাইল আইসোসানেট, অপশ্যন 3 এচিটাইলিন, অপশ্যন 4 এমোনিয়া। কারেক্ট আনসার অপশ্যন 2 মিথাইল আইসোসানেট। তলৰ কোনটো এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? অপশ্যন 1 সাহাৰা মৰুভূমি, অপশ্যন 2 উৰাল পৰ্বত, অপশ্যন 3 নীল নদী, অপশ্যন 4 বিন্ধ্য পৰ্বত। কারেক্ট আনসার অপশ্যন 2 উৰাল পৰ্বত। সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতাক বিলুপ্ত কৰে? অপশ্যন 1 অনুচ্ছেদ 16, অপশ্যন 2 অনুচ্ছেদ 29, অপশ্যন 3 অনুচ্ছেদ 22, অপশ্যন 4 অনুচ্ছেদ 17। কারেক্ট আনসার অপশ্যন 4 অনুচ্ছেদ 17। পৃথিৱীৰ আটাইতকৈ গভীৰ বিন্দুটো কি? অপশ্যন 1 জাভা ট্ৰেঞ্চ, অপশ্যন 2 পুয়েৰ্টো ৰাইজ, অপশ্যন 3 মাৰিয়ানা ট্ৰেঞ্চ, অপশ্যন 4 লিপকে দ্বীপ। কারেক্ট আনসার অপশ্যন 3 মারিয়ানা ট্রেঞ্চ। মালয়েশিয়ার মুদ্রা কি? অপশ্যন 1 ডলার, অপশ্যন 2 পেসকো, অপশ্যন 3 রিঙ্গিট, অপশ্যন 4 বাট। কারেক্ট আনসার অপশ্যন 3 রিঙ্গিট। মাল বিকাগ্নি মিত্র নাটক কোনে ৰচনা কৰিছিল? অপশ্যন 1 বিশাখা দত্ত, অপশ্যন 2 কনিষ্ক, অপশ্যন 3 কালিদাস, অপশ্যন 4 হরিকেন। কারেক্ট আনসার অপশ্যন 3 কালিদাস। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? অপশ্যন 1 ৮,৮৪৮ মিটাৰ, অপশ্যন 2 ৬,৮৪৮ মিটাৰ, অপশ্যন 3 ৫,৬৪৭ মিটাৰ, অপশ্যন 4 ৯,৯৪৮ মিটাৰ। কারেক্ট আনসার অপশ্যন 1 ৮,৮৪৮ মিটাৰ। তলৰ কোনটো কৰ প্ৰগতিশীল কৰ? অপশ্যন 1 আয়কৰ, অপশ্যন 2 কাষ্টম টেক্স, অপশ্যন 3 বিক্ৰী কৰ, অপশ্যন 4 মূলধনী লাভৰ কৰ। কারেক্ট আনসার অপশ্যন 1 আয়কৰ। আঞ্চলিক দল শিৱসেনা কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 1 বাল ঠাকৰে, অপশ্যন 2 দেৱেন্দ্ৰ ফাডনবিছ, অপশ্যন 3 শৰদ যাদৱ, অপশ্যন 4 সুশীল কুমাৰ মোদী। কারেক্ট আনসার অপশ্যন 1 বাল ঠাকৰে। প্ৰশান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা কিমান? অপশ্যন 1 11,022 মিটাৰ, অপশ্যন 2 11,848 মিটাৰ, অপশ্যন 3 8,848 মিটাৰ, অপশ্যন 4 12,022 মিটাৰ। কারেক্ট আনসার অপশ্যন 1 11,022 মিটাৰ। ভূটানৰ মুদ্ৰা কি? অপশ্যন 1 টকা, অপশ্যন 2 টাকা, অপশ্যন 3 দিনাৰ, অপশ্যন 4 এনগলৰাম। কারেক্ট আনসার অপশ্যন 4 এনগলরাম।
সৈয়দ বংশৰ শেষ শাসক কোন আছিল? অপশ্যন 1 মুবাৰক শ্বাহ, অপশ্যন 2 মহম্মদ শ্বাহ, অপশ্যন 3 আমিৰ খুসৰো, অপশ্যন 4 আলম শ্বাহ। কাৰেক্ট আনসাৰ অপশ্যন 4 আলম শ্বাহ। বিখ্যাত তামিল সাহিত্যিক গ্ৰন্থ কলিংটোপাৰণি কোনে ৰচনা কৰিছিল? অপশ্যন 1 কল্লাদানৰ, অপশ্যন 2 গংগাই কান্দা, অপশ্যন 3 অমৰ ভুজংগা, অপশ্যন 4 জয়গুন্দন। কারেক্ট আনসার অপশন 4 জয়গুন্দন। বিখ্যাত গ্রন্থ সূর্য সিদ্ধান্ত কোনে লিখিছিল? অপশন 1 বাৰাক মিহিৰ, অপশ্যন 2 বৃদ্ধ ভাগৱত, অপশ্যন 3 আৰ্যভট্ট, অপশ্যন 4 মেঘদূত। কারেক্ট আনসার অপশ্যন 1 বাৰাক মিহিৰ। আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? অপশ্যন 1 এছিয়া, অপশ্যন 2 ইউৰোপ, অপশ্যন 3 অষ্ট্ৰেলিয়া, অপশ্যন 4 আফ্ৰিকা। কারেক্ট আনসার অপশ্যন 1 এছিয়া। কোনখন দেশ হুদুদ ঘূৰ্ণীবতাহৰ প্ৰভাৱত পৰিছিল? অপশ্যন 1 ইণ্ডোনেছিয়া, অপশ্যন 2 ছিংগাপুৰ, অপশ্যন 3 মালয়েছিয়া, অপশ্যন 4 ভাৰত। কারেক্ট আনসার অপশ্যন 4 ভাৰত। বিশ্বৰ বেছিভাগ বাণিজ্য কোনখন মহাসাগৰৰ জৰিয়তে কৰা হয়? অপশ্যন 1 প্ৰশান্ত মহাসাগৰ, অপশ্যন 2 আৰ্কটিক মহাসাগৰ, অপশ্যন 3 আটলান্টিক মহাসাগৰ, অপশ্যন 4 ভাৰত মহাসাগৰ। কারেক্ট আনসার অপশ্যন 3 আটলান্টিক মহাসাগৰ। ইগনো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন 1 1971 চনত, অপশ্যন 2 1977 চনত, অপশ্যন 3 1989 চনত, অপশ্যন 4 1985 চনত। কারেক্ট আনসার অপশ্যন 4 1985 চনত। ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন 1 ৰাষ্ট্ৰপতি, অপশ্যন 2 প্ৰধানমন্ত্ৰী, অপশ্যন 3 উপৰাষ্ট্ৰপতি, অপশ্যন 4 বিত্তমন্ত্ৰী। কারেক্ট আনসার অপশ্যন 2 প্ৰধানমন্ত্ৰী। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গভৰ্ণৰ কোন? অপশ্যন 1 শশীকান্ত দাস, অপশ্যন 2 ৰঘুৰাম ৰাজন, অপশ্যন 3 মনমোহন সিং, অপশ্যন 4 অজিত পেটেল। কারেক্ট আনসার অপশ্যন 1 শশীকান্ত দাস। বিশ্বৰ তৃতীয় বৃহত্তম দেশ কোনখন? বিশ্বৰ তৃতীয় বৃহত্তম দেশ কোনখন? অপশ্যন 1 চীন, অপশ্যন 2 ব্ৰাজিল, অপশ্যন 3 কানাডা, অপশ্যন 4 আমেৰিকা যুক্তৰাষ্ট্ৰ। কারেক্ট আনসার অপশ্যন 1 চীন। কোনখন প্ৰমাণপত্ৰই ঘিউ, মৌ আদি কৃষি খাদ্যৰ সামগ্ৰীৰ গুণগত মানৰ নিশ্চয়তা সূচায়? অপশ্যন 1 এজিমাৰ্ক, অপশ্যন 2 ডিপিটি, অপশ্যন 3 BIS, অপশ্যন 4 ISI। কারেক্ট আনসার অপশ্যন 1 এজিমাৰ্ক। মহাদেশ কেইখন? অপশ্যন 1 7খন, অপশ্যন 2 5খন, অপশ্যন 3 8খন, অপশ্যন 4 6খন। কারেক্ট আনসার অপশ্যন 1 7খন। বন্ধুসকল ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব পাৰিব। ভিডিঅ'টো যদি আপোনাক উপকৃত কৰিছে তেন্তে এটা লাইক কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।